লোহাৰ পালেঙত খোলে গৌৰৱে। No, 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 no. নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। কৰাপশ্যন পাৰ্টি মানে কংগ্ৰেছ পাৰ্টীৰ সাংসদ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ গৌৰৱ গগৈ ডাঙৰীয়াই হেনো লোহাৰ পালেঙত শুলে। কি গৌৰৱ গগৈ এজন সাংসদ হ'ল বুলি, কৰাপশ্যন পাৰ্টীৰ সাংসদ হ'ল বুলি, মানে কংগ্ৰেছ পাৰ্টীৰ সাংসদ হ'ল বুলি আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ হ'ল বুলি কি লোহাৰ পালেঙত শুব নোৱাৰে নেকি? আৰু পৃথিৱীত কোনেও নকৰা যেন ৰকেট চায়েন্সৰ কাম এটাই কৰিলে। নিউজ চলাইছে বোলে গৌৰৱ গগৈ লোহাৰ পালেঙত শুলে। যি কি হওক ৰওক, আমি কমেণ্টবিলাকৰ এতিয়া মজা ল'ম। চাওঁ আহক কমেণ্টবোৰ। চিম্পু ব্লগে লিখিছে, হা হা মাটিত শুব দিব লাগিছিল, হি হি হি। কি যে আৰু নহয়, ইলেকশ্যন আহি আছে না, আৰু কি নাটক দেখিবা ঠিক নাই। ৰমেশ হাজৰিকাই লিখিছে, ঘৰিয়ালে চকুলো টোকাৰ দৰে নিৰ্বাচনত জিকিবলৈ এইবিলাক নাটক, ৰাইট। দীপ ডেকা ডাঙৰীয়াই লিখিছে, আমি সদায় শুই আছোঁ তাতে, কি হ'ল লোহাৰ পালেঙত শুলে, কঁকাল ভাঙি যাব নেকি? ভূত লাগে ইমান দিনে ক'ত আছিল মাক্কা, সিহঁতক মাটিত শুব দিব লাগে। একো পাৰি নিদিয়াকৈ ঠাণ্ডাত যেতিয়া পেপুৱা লাগিব তেতিয়া গম পাব দুখীয়া মানুহৰ দুখ। গোবিন্দ ডাঙৰীয়াই লিখিছে, ইছ ৰাম ইমান কষ্ট গগৈদাৰ। অ' দাদা আমি সদায় এনেকুৱাকেই থাকোঁ, আমাৰো নিউজ কৰিব দেই। এইটো নিউজ পাক নিউজক কিন্তু ভালকৈ দিছে। জান কুমাৰে লিখিছে, কিনো ডাঙৰ কথাডাল হ'ল, বহুত ডাঙৰ কথা জান কুমাৰ। কি কাৰণে নুনৰ পালেঙত মানে সোণৰ পালেঙত হোৱা মানুহবোৰ এতিয়া লোহাৰ পালেঙত হৈছেতো, বহুত ডাঙৰ কাম কৰিছে। এইবোৰ ৰকেট চায়েন্সৰ দৰে বহুত ডাঙৰ কাম কৰিছে। দয়ানিকা বৈশ্যই লিখিছে, আপোনালোকৰ কি কাম নাই নেকি হে, এনেকৈও নিউজ বনায়। ইলেকশ্যন অহাৰ কাৰণে যে এইবোৰ ভেকু ভাওনা সকলোৱে জানে। আজি 5 বছৰে সাধাৰণ জনতাৰ খবৰ ল'ব এৰি ক'ত আছিল আপোনালোকৰ গৌৰৱ গগৈ? দুখীয়া মানুহ কিছুমানে যে শুবলৈ বিচনা পোৱা নাই ঠাণ্ডাটো ভালদৰে। চয়ানিকা বৈশ্যই এইটো বহুত ভাল কথা কৈছে। 5টা বছৰে খবৰ ল'বলৈ ইহঁত নাছিল, লণ্ডন আমেৰিকা ঘূৰি ফুৰিছিল, কিন্তু এতিয়া ইলেকশ্যনৰ কাৰণে আমাৰ অসমত আহি এইবোৰ ভেকু ভাওনা কৰি আছে। ৰাইজে চবেই জানে, হয়নে নহয় কওক? এই ঘৰটো দেখি আপোনাক সাধাৰণ মানুহৰ ঘৰ যেন লাগিছেনে? মোৰ কিন্তু লগা নাই। আপোনালোকৰ লাগিছেনে নাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাপাহৰিব। কিন্তু আজিলৈ ইমানে, বাই। যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীলৈ, আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত আন্টি নহয় কিন্তু ঘণ্টি আছে, মৰমত টিপি দিব। বাই। খতম। বাই বাই, টাটা।